Hey, what's up guys? Welcome back to my channel Exotic Assam. অধিৱেশন চাবলৈ গৈ যি লটি খতি হ'ল, so don't miss the end guys. মৰিগাঁও বাৰপূজীয়া 4 দিনীয়া কাৰ্যসূচী ধৰি অসম সাহিত্য সভা অনুষ্ঠিত হৈ আছে। তো আজি ডে 3 হয়। মই ইভিনিঙত ঘৰৰ পৰা ওলালো আৰু যেনে পাব্লিক ভেহিকেলত আহিছিলো। ইমান আঁতৰতে গাড়ীখন ৰখা দিলে না, তাৰ পৰা বহুত দূৰ খোজকাঢ়ি আহিবলগীয়া হ'ল। এইখন অসম সাহিত্য সভাৰ মেইন গেটখন, তাত লিখা আছে বাৰপূজীয়া অধিৱেশন 2024। আৰু এই অধিৱেশনখন মোৰ কাৰণে চবতকৈ বেছি স্মৰণীয় হৈ ৰ'বগৈ, কাৰণ এই অধিৱেশনখনৰ যিটো নামঘৰ আৰু নাট্য মঞ্চ এখন মোৰ দেউতাই উদ্বোধন কৰিছিলে। মোৰ ওচৰত ভিডিঅ' ক্লিপটো নাই, বাট ফটো কেইখনমান আছে, মই তাকে শ্বেয়াৰ কৰি দিছোঁ। উই অলৱেজ প্ৰাউড অফ ইউ দেউতা। তাৰপিছত মেইন গেটটোৰ পৰা সোমাই আহি মই এইখিনি পালোঁ। ইয়াত মানে এনেকৈ ষ্টলবিলাক লাগি আছিলে আৰু এইডোখৰ চেল্ফি পইণ্ট এটাও বনাই থৈছিলে। এই সৰু সৰু বাচ্চাকেইটা দেখিছিলে যে বেলুন তাহাঁতি বিক্ৰী কৰি আছিলে। তাহাঁতৰ ঘৰ হেনো ৰাজস্থানত। তাৰ পাছত পালোগৈ মূল মণ্ডপ চাবলৈ, আৰু দেখিছেনে কি ডাঙৰ একদম। আপোনালোককো দেখুৱাই দিলোঁ, আৰু যোনে যোনে আহিব পৰা নাই তেওঁলোকে মোৰ ভিডিঅ'ৰ জৰিয়তে চাই ল'ব, আৰু যোনে যোনে আহিছেতো ভালকৈ চাইছে। ইয়াত চাগে কিবা মিটিং চলি আছিলে আৰু কোনোবাই স্পীচ দি আছিলে, মই বাৰু চিনি নাপাওঁ। ইয়াৰ পিছত মূল মণ্ডপ চাই পিনে গ'লোঁ মেলালে, মানে বাণিজ্য মেলালে। এণ্ড যিকোনো এটা ইভেণ্টত মানে মেইন এট্ৰেকশ্যন হৈছে বাণিজ্য মেলা। তাতে আপুনি মানুহ বেছিকৈ দেখা পাব। যোৰা 150 বুলি কৈছে। লৈ পিনে এখন ইয়াতে চাকচোন পটকেইটা ইমান এটা দিয়া একদম বাহেদি বনাই। এইটো কি হয়? এইটো নাকল হয় নেকি? Oh my god, see this. What? কেতিয়াও দেখা পোৱা নাই দেই মই এনেকুৱা বস্তু। বেলেগ বস্তু দেখা পালোঁ কিন্তু। মেলা চাই থাকোঁতে ঠিক এইখিনি সময়তে আহিল নহয় বতাহ ধুমুহা, মানে একদম কোন কেনি পলাইছে মানে ঠিক নাই। আমি দুইটাই পূৰা স্পীড দিছোঁ, কাৰণ আমিতোতো গাড়ী লৈ অহা নাছিলোঁ ন, পাব্লিক গাড়ীত আহিছিলোঁ। চ' আমি গাড়ী ধৰিব লাগিব, সেইকাৰণে ধামধুমকৈ গৈছোঁ। আৰু দেখিছেনে চুলি পূৰা উৰি গৈছে, মানে পূৰা বতাহ। আনফালে আকৌ পূৰা নেটৱৰ্কটো জাম হৈ গৈছে, মানে আপুনি ফোন কৰিবও নোৱাৰে, আপোনালৈও ফোন নোসোমায়, ইমান প্ৰব্লেম হৈছে ন। তাৰপিছত যেনে তেনে ফোন কৰি পিনে হাজবেণ্ড আহিলে। আমি দুইটাই মানে ভাইটি আৰু মই কোনোবা ত্ৰিপাল এখন, দোকান এখনৰ মানে ত্ৰিপাল এখনৰ তলত সোমাই গ'লোঁ। অৱস্থা, এবাৰ ইফালে গৈছোঁ পানী পৰিছে, এবাৰ সিফালে গৈছোঁ পানী পৰিছে। জেকেটটো ভাগ্যে ৱাটাৰপ্ৰুফ আছিলে কাৰণে বাচিলোঁ, মানে জোতা তিতিকে যেনে তেনে হাজবেণ্ড আহি পাইছে। তাৰপিছত আমাক পূৰা মজাক উৰাই আছিলে, মানে আমি যে বৰষুণত তিতিলোঁ। আৰু মেলালৈ যাম বুলি মই তাক কোৱা নাছিলোঁ, আৰু নিজে অফিচৰ পৰা আহি ইমান দেৰি কৰিছে। তালৈ যদি মই বাট চালোঁ হয় নহয়, মই নিজে যাব নাপালোঁ হয়। এইখিনি ক্লিপৰ অডিঅ'টো জানো কি হৈ গ'ল, মই সেইকাৰণে আকৌ ভইচ অভাৰ দিবলগীয়া হৈছে। ত' আজিলৈ আহিছোঁ, হোপ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। গুড বাই।